নমস্কাৰ, মই লিজাই আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ ভোলৰ সৈতে মাছৰ তৰকাৰী। ভোলৰ তৰকাৰী বনাবৰ বাবে আমাক লাগিব ভোল। মই 2টা ভোল লৈ লৈছোঁ। আপোনালোকে আপোনালোকৰ জোখমতে ল'ব পাৰে। এতিয়া ভোল 2টা মই ভালদৰে বাকলি গুচাই লৈছোঁ। এয়া দেখিছেনে মোৰ ভোল 2টা বাকলি গুচোৱা হৈ গৈছে। এতিয়া মই ভোল 2টা দীঘলে দীঘলে কাটি লৈছোঁ। আপোনালোকে আপোনালোকৰ জোখমতে কাটি ল'ব পাৰে। আৰু এয়া দেখিছেনে মোৰ ভোল 2টা কটাও হৈ গৈছে। এতিয়া আমাক লাগিব এটা পিঁয়াজ। মই পিঁয়াজটো সৰু সৰুকৈ কাটি ল'লোঁ আৰু লৈছোঁ কেঁচা জলকীয়া, আদা, নহৰু আৰু 2 খিলা তেজপাত। আৰু এতিয়া 2টা মিডিয়াম সাইজৰ আলু এনেকৈ দীঘলে দীঘলে কাটি লৈছোঁ। 5 পিচ মাছ লৈছোঁ। এতিয়া 5 পিচ মাছ বাউলটোত উলিয়াই লৈছোঁ আৰু তাতে দিছোঁ আধা চামুচ নিমখ আৰু আধা চামুচ হালধিৰ গুড়ি। এতিয়া ভালদৰে মিলাই দিছোঁ। কেৰাহীত তেল গৰম হ'বলৈ দিয়াৰ পাছত তাতে মাছ কেইপিচ ফ্ৰাই হ'বৰ বাবে দি দিছোঁ। অলপ ৰঙচুৱা হোৱালৈকে মই মাছ কেইপিচ ভাজি লৈছোঁ। এয়া দেখিছেনে মোৰ মাছ কেইপিচ ভজা হৈ গৈছে। এতিয়া এখন কাঁহীত মাছ কেইপিচ উলিয়াই লৈছোঁ। একেখিনি তেলতে আকৌ আলু কেইপিচো দি দিছোঁ ফ্ৰাই হ'বৰ বাবে। তাতে দি দিছোঁ অলপ হালধিৰ গুড়ি। আকৌ ভালদৰে অলপ লৰাই দিছোঁ। আলুখিনিও মোৰ 50% ভজা হৈ গৈছে। এতিয়া এখন কাঁহীত আলুখিনি নমাই লৈছোঁ। এতিয়া একেখিনি তেলতে দিছোঁ 2 খিলা তেজপাত আৰু পাঁচফোৰণ আৰু দিছোঁ কাটি ৰাখি থোৱা পিঁয়াজ। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈকে ভজাৰ পাছত তাতেই দিলোঁ মই আদা নহৰুৰ পেষ্ট, ৰেড চিলি পাউডাৰ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ দি অলপ ভালদৰে লৰাই দিলোঁ। অলপ ভালদৰে লৰাই দিয়াৰ পাছত তাতে দিলোঁ মই কাটি ৰখা ভোল কেইপিচ। মছলাৰ লগত ভালদৰে ভোলখিনি মিহলাই অলপ লৰাই দিলোঁ। তাতে দিছোঁ সোৱাদমতে নিমখ আৰু হালধিৰ গুড়ি। আকৌ ভালদৰে লৰাই দিলোঁ। এতিয়া সিজিবৰ বাবে মই ঢাকনি লগাই দিম যিহেতু ভোলৰ পৰা বহুত পানী ওলায়। এয়া দেখিছেনে কিমান ধুনীয়াকৈ সিজি গৈছে আৰু তাতে মই ফ্ৰাই কৰি থোৱা আলু কেইপিচো দি দিছোঁ। আলুখিনি দিয়াৰ পাছত অলপ লৰাই ঢাকন লগাই 2 মিনিটমানৰ কাৰণে মই সিজিবলৈ দি দিম। যিহেতুকে আজি মই অলপ গ্ৰেভি কৰি খাম বুলি ভাবিছোঁ, সেইটো কাৰণে মই আধা গিলাচৰ জোখেৰে অলপ গৰম পানী দি ভালদৰে লৰাই উতল আহিবৰ বাবে ঢাকন লগাই দিলোঁ। এয়া দেখিছেনে কিমান ধুনীয়াকৈ উতল আহিছে। তাতে মই ফ্ৰাই কৰি থোৱা মাছ কেইপিচ দি দিছোঁ আৰু অলপ ভালদৰে লৰাই সিজিবৰ বাবে দি দিছোঁ। এয়া দেখিছেনে মোৰ তৰকাৰী ৰেডি হৈ গৈছে। এয়া দেখিছেনে ভোলৰ সৈতে মাছৰ তৰকাৰী ৰেডি হৈ গ'ল। এতিয়া গৰম গৰম ভাতৰ লগত খোৱাৰহে কথা আৰু। আপোনালোকে বাৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাই দিব দেই। আৰু লগ পাই আছোঁ নেক্সট ভিডিঅ'ত। আজিলৈ ইমানেই, বাই।